Welcome to Ranjita's videos. মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ আপোন পাঠ অসমীয়া কিতাপৰ পৰা পাঠ 19 ৰদালিয়ে ৰদ দে কবিতা হয় প্ৰথমতে কবিতা শুনিম তাৰ পিছত কবিতাত দিয়া ক্ৰিয়াকলাপ গোটেই আলোচনা কৰিম চেনেলত নতুনকৈ আহিছে যদি চেনেল সাবস্ক্ৰাইব কৰি থৈ দিব নতুন ভিডিঅ' নটিফিকেশন পাই থাকিব আজিৰ ভিডিঅ' পাঠ 19ৰ ভিডিঅ' আৰম্ভ কৰোঁ ৰদালিয়ে পাঠ 19 ৰদালিয়ে ৰদ দে কুঁৱলী বুঢ়ী উৱলি যাওক ৰদালি ৰদ দে আমাৰ কপনি ককাৰ কেকনি নহলে নমৰে যে ভৰি ঠক ঠক হাত ঠক ঠক আঙুলি শেঙেটা পৰা মনটো তেনে চেঁচা পানী যেন জাৰতে গোট মৰা লেপৰ তলৰ উমতি হেৰাল মাৰ বকনিৰ তাপত আওৰোৱা পাত নপৰে মনত গা ধুওঁ কেনেকৈ ভয়ত ককাৰ কঁকাল টা মাৰি আছে কণকণীয়া জাৰত আইতাৰ আঙুলি উখহি পৰিছে যাৰ বাটৰ বিষত সেৰেঙা গোহালিত ঠেৰেঙা লাগিছে দামুৰী পোৱালি কেইটা ৰদ নোপোৱালৈকে কেঁকুৰি থাকিব মেকুৰী পোৱালি দুটা 9 বাজিল ঘড়ীয়ে কলে স্কুল যাবৰে হ'ল বেলি বাইদেউ ওলোৱা বেগতে আমালৈ বেলি হ'ল তুমি ওলালে আদৰি আনিম আৰি কাঠি দিম জালি বহিবলৈ দিম চামৰ পীৰা খনি সজাই থৈছো কালি ৰদালি তোমাৰ হাঁহিটি মাৰা ৰদময় হক ধৰা জাৰৰ পেপুৱা ৰণৰ এলা গুচক আমাৰ পৰা কবিতাটিৰ কবি নিৰ্মল প্ৰভা বৰদলৈ কবিতাটিৰ কবিৰ নাম নিৰ্মল প্ৰভা বৰদলৈ এতিয়া আমি ক্ৰিয়াকলাপত দিয়া প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম ক্ৰিয়াকলাপত চোৱা অৰ্থৰ সৈতে চিনাকি হওঁ অহা শব্দৰ অৰ্থ দিয়া হৈছে ধুনীয়াকৈ কিতাপত দিয়া হৈছে কিতাপৰ পৰাই মুখস্থ কৰিবা এতিয়া আমি প্ৰশ্ন উত্তৰৰ পিনে আগবাঢ়ো কবিতাটি মনত ৰাখা কবিতা মই তোমালোকক মাতি শুনালো ধুনীয়াকৈ শুনিবা লগতে মুখস্থ কৰিবা 2 নঙত দিয়া হৈছে প্ৰথমে কোৱা তাৰ পিছত লিখা ক কবিতাটিত কবিয়ে কোনটো কালৰ বৰ্ণনা দিছে উত্তৰত লিখিবা কবিতাটিত কবিয়ে শীতকালৰ বৰ্ণনা দিছে খ প্ৰশ্নত দিয়া হৈছে কুঁৱলীবোৰ উবলিবলৈ কি কৰিব লাগিব উত্তৰত লিখিবা কুঁৱলীবোৰ উবলিবলৈ ৰদালিয়ে ৰদ দিব লাগিব প্ৰশ্নত দিয়া হৈছে জাৰত হাত ভৰিবোৰৰ কি অৱস্থা হৈছে গল উত্তৰত লিখিবা জাৰত হাত ভৰিবোৰৰ অৱস্থা ঠক ঠককৈ কঁপি বৰ চেঁচা হৈছে ঘ প্ৰশ্নত চোৱা মাকৰ বকনি শুনি কবিয়ে কি হেৰুৱাব লগা হ'ল উত্তৰত লিখিবা মাকৰ বকনি শুনি কবিয়ে লেপৰ তলৰ উমতি হেৰুৱাব লগা হ'ল উঙ প্ৰশ্নত দিয়া হৈছে জাৰত ককাক আৰু আইতাকৰ কি হৈছে উত্তৰত লিখিবা জাৰত ককাৰ কঁকালটো বিষত খোজ মাৰি ধৰিছে আৰু আইতাৰ আঙুলিবোৰ উখহি পৰিছে প্ৰথম প্ৰশ্নত দিয়া হৈছে কবিতাটোত কি জন্তুৰ কথা উল্লেখ কৰা হৈছে জাৰত সিবোৰৰ কেনে অৱস্থা হৈছে উত্তৰত লিখিবা কবিতাটোত গৰু পোৱালি দামুৰী আৰু মেকুৰী পোৱালি কেইটাৰ কথা উল্লেখ কৰা হৈছে জাৰত পোৱালি কেইটা চেঁচা হোৱাৰ বাবে টান হৈছে আৰু ভাঁজ লাগি গৈছে দ্বিতীয় প্ৰশ্নত দিয়া হৈছে বেলি ওলালে কবিয়ে কি কৰিব বুলি কৈছে উত্তৰত লিখিবা বেলি ওলালে কবিয়ে আদৰি আনিব আৰু কাঠি বেৰ আৰি দিয়াৰ লগতে বহিবলৈ চামৰ পীৰা পাৰি দিব বুলি কৈছে ছাত্ৰ-ছাত্ৰী মই তোমালোকৰ কাৰণে কৰ পৰা দ্বিতীয় লৈকে উত্তৰ আকৌ এবাৰ মাতি শুনাম তোমালোকে ধুনীয়াকৈ শুনিবা কৰ উত্তৰ কবিতাটিত কবিয়ে শীতকালৰ বৰ্ণনা দিছে খৰ উত্তৰ কুঁৱলীবোৰ উবলিবলৈ ৰদালিয়ে ৰদ দিব লাগিব গড় উত্তৰ জাৰত হাত ভৰিবোৰৰ অৱস্থা ঠক ঠককৈ কঁপি বৰ চেঁচা হৈছে ঘৰ উত্তৰ মাকৰ বকনি শুনি কবিয়ে লেপৰ তলৰ উমতি হেৰুৱাব লগা হ'ল উঙৰ উত্তৰ জাৰত ককাৰ কঁকালটো বিষত খোজ মাৰি ধৰিছে আৰু আইতাৰ আঙুলিবোৰ উখহি পৰিছে প্ৰথম উত্তৰ কবিতাটোত গৰু পোৱালি দামুৰী গৰুৰ পোৱালিক দামুৰী বুলি কোৱা হয় আৰু মেকুৰী পোৱালি কেইটাৰ কথা উল্লেখ কৰা হৈছে
জাৰত পোৱালিকেইটা চেঁচা হোৱাৰ বাবে টান হৈছে আৰু ভাঁজ লাগি গৈছে। দ্বিতীয় ছ উত্তৰ বেলি ওলালে কবিয়ে আদৰি আনিব আৰু কাঠি বেৰ আঁৰি দিয়াৰ লগতে বহিবলৈ চামৰ পীৰা পাৰি দিব বুলি কৈছে। মৰমৰ ছাত্ৰ ছাত্ৰী ধুনীয়াকে নিজৰ উত্তৰ বহীত লিখি থৈ দিবা। এতিয়া আমি আলোচনা কৰিম। নং প্ৰশ্নত দিয়া হৈছে জাৰৰ দিনত তোমাৰ কেনেকুৱা লাগে কোৱা আৰু লিখা। এতিয়া উত্তৰ আলোচনা কৰিম। উত্তৰত লিখিবা জাৰৰ দিনত মোক ভালেই লাগে। জাৰৰ দিনত সতেজ পাচলি আৰু ফল পোৱা যায়। বিদ্যালয় বন্ধ থাকে। বন্ধত ৰাতিপুৱা সোনকালে উঠিব নালাগে। বিভিন্ন ধুনীয়া ফুল ফুলে। ৰাতিপুৱা ঠাণ্ডা বতাহে আমাক ভিতৰৰ পৰা সতেজ কৰে। মৰমৰ ছাত্ৰ ছাত্ৰী বিদ্যালয় বন্ধ থাকে বুলি মই কিয় লিখিছোঁ, যেনেকৈ আমি গৰমৰ বন্ধ পাওঁ তেনেকৈ আমি ঠাণ্ডাৰ বন্ধও কিছুদিন পাওঁ, হয়নে? তেতিয়া তোমালোককতো বহুত ভাল লাগিব, কিয়নো ঠাণ্ডাৰ দিন ৰাতিপুৱা সোনকালে উঠিব নালাগে। সেইকাৰণে মই লিখি দিছোঁ। তোমালোকে নিজৰ ফালৰ পৰাও লিখিব পাৰিবা। এতিয়া আমি আলোচনা কৰিম। 4 নঙত দিয়া হৈছে পঢ়া বুজা আৰু খালী ঠাই পূৰ কৰা। ক ল'ৰাটো ঠক ঠককৈ কঁপিছে। খ ঝক ঝককৈ ৰেলগাড়ী চলিছে। গ ৰিপ ৰিপ অথবা পিৰ পিৰকৈ বতাহ বলিছে। ঘ পাহাৰখনৰ মাজেৰে কুলু কুলুকৈ নিজৰা বৈ গৈছে। উঙ গিৰ গিৰকৈ মেঘে গাজিছে। প্ৰথম ছ গছৰ ডালত কুলি চৰাইজনীয়ে কু কু কৈ বিনাইছে। দ্বিতীয় ছ মেকুৰীটোৱে মিউ মিউ কৈ ঘূৰি ফুৰিছে। বৰ্গীয়া জ জুইকুৰা দপ দপকৈ জ্বলি আছে। মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে ইয়াৰে পৰা ধুনীয়াকৈ লিখিবা। নিজৰ কিতাপত লিখিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা। নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন প্ৰথমতে পাবা। আজিৰ কাৰণে ধন্যবাদ। আকৌ লগ পাম আমি নতুন ভিডিঅ'ত।